হেল্ল' ফ্ৰেণ্ডছ, আজি মই আছাম স্পেচিয়েল টেটৰ পৰিৱেশৰ কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ লৈ আহিছোঁ। আপোনালোকে অনুগ্ৰহ কৰি ভিডিঅ'টো সম্পূৰ্ণ চাব। কুৱেশ্যন নম্বৰ 1, পৰিৱেশ অধ্যয়ন শিকাৰ প্ৰধান লক্ষ্য কি? উত্তৰটো হ'ব পৰিৱেশৰ বাবে শিকা আৰু পৰিৱেশ সম্পৰ্কে শিকা। পৰিৱেশ অধ্যয়ন শিকনৰ প্ৰধান লক্ষ্য হৈছে পৰিৱেশৰ বাবে শিকা, পৰিৱেশ সম্পৰ্কে শিকা। কুৱেশ্যন নম্বৰ 2, স্বৰাজ মোৰ জন্মস্বত্ব। এই শাৰী বিখ্যাত উক্তি কাৰ আছিল? উত্তৰ হ'ব বাল গংগাধৰ তিলক। স্বৰাজ মোৰ জন্মস্বত্ব এই শাৰী উক্তি আছিল বাল গংগাধৰ তিলকৰ। নেক্সট কুৱেশ্যনটো হ'ল বাথৌ পূজা কোন জনগোষ্ঠীৰ বৈশিষ্ট্য? উত্তৰটো হ'ব বড়ো। বাথৌ পূজা বড়ো জনগোষ্ঠীৰ বৈশিষ্ট্য। কুৱেশ্যন নম্বৰ 4, পোংগাল উৎসৱ কোন প্ৰদেশৰ বৈশিষ্ট্য? উত্তৰটো হ'ব তামিলনাডু। পোংগাল উৎসৱ তামিলনাডু প্ৰদেশৰ বৈশিষ্ট্য। কুৱেশ্যন নম্বৰ 5, শ্ৰেণীকোঠাৰ বাহিৰৰ শিকন পদ্ধতিক ডেছ পদ্ধতি বোলে? উত্তৰটো হ'ব আন্তঃক্ৰিয়াশীল পদ্ধতি। শ্ৰেণীকোঠাৰ বাহিৰৰ শিকন পদ্ধতিক আন্তঃক্ৰিয়াশীল পদ্ধতি বোলে। কুৱেশ্যন নম্বৰ 6, ৰাষ্ট্ৰীয় উদ্যানসমূহক সংৰক্ষিত এলেকাৰ কোনটো শ্ৰেণীত স্থান দিয়া হৈছে? উত্তৰটো হ'ব শ্ৰেণী 2। ৰাষ্ট্ৰীয় উদ্যানসমূহক সংৰক্ষিত এলেকাৰ 2 নম্বৰ শ্ৰেণীত স্থান দিয়া হৈছে। কুৱেশ্যন নম্বৰ 7, আমুৰ ফেলকনে চাইবেৰিয়াৰ পৰা দক্ষিণ আফ্ৰিকালৈ পৰিভ্ৰমণ কৰোঁতে কোনখন ৰাজ্যলৈ আহে? উত্তৰটো হ'ব নাগালেণ্ড। আমুৰ ফেলকনে চাইবেৰিয়াৰ পৰা দক্ষিণ আফ্ৰিকালৈ পৰিভ্ৰমণ কৰোঁতে নাগালেণ্ডলৈ আহে। কুৱেশ্যন নম্বৰ 8, ভাৰতৰ 2 নং ৰাষ্ট্ৰীয় জলপথ কোনখন নদীত আছে? উত্তৰ ব্ৰহ্মপুত্ৰ। ভাৰতৰ 2 নং ৰাষ্ট্ৰীয় জলপথ ব্ৰহ্মপুত্ৰ নদীত আছে। কুৱেশ্যন নম্বৰ 9, আন্তঃৰাষ্ট্ৰীয় প্ৰাকৃতিক দুৰ্যোগ প্ৰশমন দিৱস কেতিয়া পালন কৰা হয়? উত্তৰ 13 অক্টোবৰ। আন্তঃৰাষ্ট্ৰীয় প্ৰাকৃতিক দুৰ্যোগ প্ৰশমন দিৱস 13 অক্টোবৰ তাৰিখে পালন কৰা হয়। নেক্সট কুৱেশ্যনটো হ'ল চিটাৰ উদ্ভাৱন কোনে কৰিছিল? উত্তৰ এডৱাৰ্ড জেনাৰ। চিটাৰ উদ্ভাৱন এডৱাৰ্ড জেনাৰে কৰিছিল। কুৱেশ্যন নম্বৰ 11, পোনপ্ৰথমে কোনবিধ ৰোগৰ চিটা আৱিষ্কাৰ হৈছিল? উত্তৰ বৰ আই। পোনপ্ৰথমে বৰ আই ৰোগৰ চিটা আৱিষ্কাৰ হৈছিল। নেক্সট কুৱেশ্যনটো হ'ল স্বাধীন ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি কোন? উত্তৰ ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। প্ৰথম ৰাষ্ট্ৰপতিজন হৈছে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। কুৱেশ্যন নম্বৰ 13, সংবিধানৰ খচৰা সমিতিৰ সভাপতি কোন আছিল? উত্তৰ ডক্টৰ বি.আৰ. আম্বেদকাৰ। সংবিধানৰ খচৰা সমিতিৰ সভাপতি আছিল ডক্টৰ বি.আৰ. আম্বেদকাৰ। কুৱেশ্যন নম্বৰ 14, 1972 চনত বিশ্ব পৰিৱেশ সন্মিলন ক'ত অনুষ্ঠিত হৈছিল? উত্তৰ ষ্টকহোমত। 1972 চনত পৰিৱেশ সন্মিলন ষ্টকহোমত অনুষ্ঠিত হৈছিল। আজিলৈ ইমানখিনিয়ে আছিলে। যদি ভিডিঅ'টো ভাল পাইছে তেন্তে লাইক শ্বেয়াৰ কৰিব আৰু যদি কোনোবা ভিউৱাৰ্ছ মোৰ চেনেলত নতুন আহিছে তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।